एवरीवन की खबर और मैं तृष्णा पाठके आको एबार सकलोके मोर चेनेलटोলৈ स्वागतम जनाइছো लगते आपनालोक सकलोके भोगाली बिहुर हिया भरा शुभेच्छा जनालो। আজি আমি যাব লাইছো এঠাইলৈ যাম আৰু আলহীৰ ঘৰত কিন্তু আলহীৰ ঘৰত যাৰ লগতে তাতে কিছুমান মানে ঠাই আছে যি মানে দেখিলে গম পাব আৰু বহুত ধুনিয়া হয় তো যেহেতু বহুত দিন একো ভিডিও চিডিও দিয়া নাই তো ভাবিলো সেইখিনি আপোনালোকৰ মাজত শেয়াৰ কৰো। তো ভিডিওটো আপোনালোকে স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু কেনেকুৱা হয় জনাব। তো বলক এতিয়া আমাৰ লগত যাও আৰু ক'ত যাও চাই থাকিব। আৰু বেছি দূৰ নাই চাগে তথাপিতো অলপ দূৰ আছে 20 কিলোমিটাৰ আছে আৰু 20 কিলোমিটাৰ আছে মই যাই পোৱা নাই আজি ফাৰ্ষ্ট গৈছো নাজানো কেনেকুৱা লাগি যাই ভালে লাগিব নিশ্চয় তো চাই থাকিব আপোনালোকে তাতে কিছুমান চিনাৰী আছে আপোনালোকে দেখাম চাই থাকিব আমি আসলে আহি আছো বাসবাড়ি বুলি কয় সৰু পাৰ্টি এটা আছে তাত আমাৰ আজি তো ভাবিলো যেহেতু আহিলো তো মানাসৰ যিমানখিনি পাৰো আৰু ভিউ আপোনালোকক দেখাব অলপ ট্ৰাই কৰি যাম। এতিয়া আমি মানাস নেশ্যনেল পাৰ্কৰ মানে মেইন গেট আহি পালো প্ৰায় তো চাই থাকক ফৰেষ্ট আলহীৰ ঘৰ আহি পালো এতিয়া ভিতৰলৈ যাওঁ পিছত বাহিৰত ওলাই আহি আপোনালোকক দেখাইছো। সেই বাইদেউ চাওক কি পজ দি বহি আছে পুৰা ভুল ইয়ামাতো মাক্সাক্স মাৰি শান্ত হৈ বহি আছো বহুত গাড়ীৰ পৰা নামি কিন্তু ভিৰ মানাসৰ ভিতৰত সোমাইছো আমি নদীৰ পাৰত বহুত আছে মানুহ খানা খোৱা কিন্তু আমি আচলতে পিকনিক খাব অহা নাই ইয়াত আলহীৰ ঘৰত এটা পাৰ্টি আছিল তাত আহিলো ওচৰতে যেহেতু ভাবিলো এবাৰ এনে আৰু চাই যাওঁ আৰু আপোনালোককো দেখাওঁ। তো এতিয়া আমি নদীৰ পাৰত যাই লওঁ তাৰপিছত দেখাই আছোঁ। এয়া চাওক নাৱত উঠি আছে সকলোৱে বা বা বঢ়িয়া বঢ়িয়া ফটো আৰু ভিডিঅ' কৰাত ব্যস্ত এয়া চাওঁ মই নিজে উঠিছোঁ বাৰু বাইদেউ গোটাই তাই হাই দিয়ক একবাৰ হাই নাৱত উঠিম এতিয়া ভয় লাগিছে ৰ'ব ৰ'ব ঘৰক ভুল কেনেকুৱা ফিলিংছ বঢ়িয়া দে আমি এতিয়া নাৱত উঠিম সিংগুৰা বাইদেউ চাওক এবাৰ দেখাই দিয়ক চাওক বাইদেউ লাইট বোৰ্ড হতে ইনফা লাগি বুলো অ দিছো বুলো বুলো মাৰি দিও এটো গৰম কেনে মাৰে নাচনো মই মাৰবা এটো মাৰে যদি লৈ গৈ দুটি এ সেন্ডেল মাৰি দিও মানে বেয়া ৰাখো সিংগে হ্যাঁ এটো মাৰি দিও সেন্ডেল হৈ নাই সিস্টেম নাই এই সেন্ডেল
যিহেতু আমি ইয়াত মানে পিকনিক খোৱা হিচাপত অহা নাই, আলহীৰ ঘৰত আহিছোঁ, সেইকাৰণে আমি এতিয়া মানে বেছি দেৰি কৰিব নোৱাৰোঁ। তো যিমানখিনি পাৰোঁ সিমানখিনি চালোঁ আৰু ফটো উঠিলোঁ, ভিডিঅ' কৰিলোঁ বা নাৱত উঠিলোঁ, এনেকৈ অলপমান সময় পাৰ কৰিলোঁ। আৰু এতিয়া আমি আকৌ ঘৰলৈ যাম, কিন্তু তাৰে আগতে ইয়াৰ পৰিৱেশটো চাওঁ। আৰু এয়া চাওক, ময়ূৰ 3-4টামান আছে চাগে। দেখি ভাল লাগিল, এনেকৈ দেখিলোঁ যে সেইটো এটা চাওক, চাহপাত বাগান কিমান ডাঙৰ এৰিয়া, মানে বহুত বেছিয়ে ডাঙৰ হয় এৰিয়াটো, সহজত আপুনি ঢুকি নাপায় আৰু আমি কম টাইমৰ কাৰণে আহিছোঁ, তো গোটেই বাগানখন বাৰু যোৱা ইমান পচিবলো নহয়। তো যিমানখিনি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। সেয়া চাওক, এইভাগে বহুত দূৰলৈকে আছে, মানে স্পেচিফিক ঠাইত মানে ৰৈ কিনে দেখুৱাই আছোঁ, কিন্তু বহুত ডাঙৰ হয়। ঘূৰি ফুৰি অলপ এনজয় কৰিলোঁ, ঘৰৰ ফালে গৈ আছোঁ। তো এনেকৈ আজি দিনটো পাৰ কৰিলোঁ গোটেইকেইটাই লগ হৈ, আলহীও খালোঁ, মানাছ ঘূৰিলোঁ অলপমান। তো এইখিনি আছিল আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, ভাল পালে লাইক শ্বেয়াৰখিনি কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো নতুন এটি ভিডিঅ' লৈ যাতে আকৌ সোনকালে আহিব পাৰোঁ তাৰে আশা কৰিলোঁ। তো বাই বাই, ভালে থাকক সকলোৱে। फोन में तेरी फोटो मम्मी पूछे बेटा कौन है। फोन में तेरी फोटो मम्मी पूछे बेटा कौन है। रात भर तू सोई नहीं दिन किससे जल्दी